গুড মৰ্নিং সকলোকে উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি হ'ল মাঘৰ 1 তাৰিখ। যাব ওলাইছোঁ মন্দিৰত। এতিয়া মন্দিৰত আমি ঘৰৰ মানুহখিনিয়ে যাম, কিন্তু সেই কি কয় কি মন্দিৰত যাম ক'ম এতিয়া। মন্দিৰটো চিনি নাপাওঁ। এইপিনে মাখি বাহাকৈ পাতা চাৰ কৈছে এইপিনে কিবা মন্দিৰ আছে বোলে। আমাৰ দাদাই চিনি পায়, তাত যাম। কি হ'ল বিহু ভোগালী বিহু শুভেচ্ছা দিয়া। ভোগালী বিহুৰ শুভেচ্ছা মোৰ ফালৰ পৰা নমস্কাৰ। মই মুখখন ওলাই দে নহয়। বাবাটো আমাৰ মুখত নভৰাই আজি বাপেক পুতাক য়েল্ল' মই গ্ৰীণ এণ্ড পাৰ্পল। তুমি এইটো কি কয় লাইট গ্ৰীণ আৰু য়েল্ল' দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো চাই থাকিব শেষলৈকে। পূৰা আহি আছোঁ ইয়াত বাপেক পুতেক মোবাইল ব্যস্ত পুতেকটো কিনে আছে দাদা। গৈ আছোঁ মন্দিৰত। চাই থাকক আপোনালোকক দেখাই আমি হাৰিভাঙাৰ সভাৰ আজি আহি পালোঁ। চাকি মন্দিৰৰ ভিতৰৰ প্ৰাংগণ। এয়া হাৰিভাঙা কলীয়া গোঁসাই মন্দিৰত আমি আজি মাঘৰ 1 তাৰিখে। ইমান ভাল লাগিছে মন্দিৰটোত আহি। আজি এটা নতুন মন্দিৰ দেখা পালোঁ। বহুত ধুনীয়া একদম। মানুহ ঢেৰ হৈছিল। আমি আহি পাওঁতে অলপ দেৰিয়ে হৈ গ'ল। এয়া প্ৰথম ইয়াৰ দ্বাৰাই ৪৫ নম্বৰ ক্ৰছিং নামৰ গাঁও পঞ্চায়তৰ সন্মানীয় কৃষককে জনোৱা যায় যে অহাকালি ১৬ জানুৱাৰী ২০২২ কিবাকে পাইছোঁ আমি অকণমান আছিল ন একদম ওলাব চাই ভাগ্য নাছিল। যেনে খোৱা একটা নিবালা করুন বাকি এটা আমি নিয়ে আসবো সকালে কোথা লাগিও আছে দোকানবিলাক। দোকান মানে বহুত দোকানে দিছে দেখোন দেউতা। সেইটো চাচোন বহুত মেলা। এইপিনে আছে চব দোকানবিলাক। এইফালে আছে এই চব দোকান মেলা চাই আছোঁ অলপ অলপ। নিলা গাড়ী পা বঢ়িয়া। মেলা এনে আৰু কিবা কিবি ওলাইছে সৰু সুৰা বস্তু। কি ল'বা বেগ? আহি আছোঁ হাৰিভাঙাৰ সভা চাই আমি। এতিয়া
বহুত দোকান একদম এইপিনে চলি লৈ কি ল'লোঁ বেগ ল'লোঁ এটা টিফিন ল'লোঁ ন গাড়ী ল'লোঁ আমি 3খন গাড়ী ল'লে বেটাই আমি গাড়ীৰ দোকান দিম এতিয়া বাহিৰৰ আমি সৃষ্টি বাৰ গোপাল জয়বাৰী পিতাৰ থান তাঁতিকুচি নলবাৰী ইয়াত আহিছোঁ গৰখীয়া এখন থান ষাঠিকুচি কিবা নাম জাগাখিনিৰ নাম ষাঠিকুচি এইটো এটা মন্দিৰ মাঘৰ 1 তাৰিখে ইমান ধুনীয়া নতুন নতুন মন্দিৰ দুটা দেখা পালোঁ আজি মনটো সঁচাকৈ বহুত ভাল লাগি আছে একদম ইমান ধুনীয়া কৰে কিন্তু আমাৰ আহোঁতে দেৰি হৈ গ'ল সেইকাৰণে ইয়াত বাৰগোপাল থান গৰখীয়া থান ইমান ধুনীয়া ন ৰাতিপুৱা আহি পালোঁ কি ভাল লাগিল হয় ভাগ্যৰ আছে আমাৰ সেইকাৰণে পালোঁ ইমান দেৰি 5টা বাজিল 5টা খিচাৰি পাইছোঁ আমি চবৰে খিচাৰি পাইছোঁ বহুত ইমান ধুনীয়াকৈ বহা জাগা কৰি দিছে মানে মই সঁচাকৈ কোনো মন্দিৰতে এনেকুৱাকৈ দেখাই নাছিলোঁ ইয়াত নাম হ'ব এতিয়া নামৰ সেই হৈছে নাগাৰ নাম হ'ব ইমান ধুনীয়াকৈ বহা সঁচাকৈ একদম মই বিৰাট ভাল লাগিছিল মন্দিৰটো আহি ইমান দেউতা এয়া সূৰ্য ডুবিব ধৰিছে আৰু ডুব অৱস্থা ইমান ধুনীয়া ঘৰটো বনাইছে ন পুৰা কম টকাৰ সেয়ে ন বাজেট একদম আৰু এইফালে এটা আপোনাৰ এইটো গেষ্ট হাউচ